কি হ'ল? মা কলেজত নাম পঠোৱা ডেট দিছে অহাকালি লাষ্ট ডেট তহঁতৰ কলেজ পাতি নাই নেকি? এই গৰমত কোনেনো কলেজ যায়? দে হওক দে। তহঁতৰ কলেজততো ফেনো লগাইছে, কিন্তু আমাৰ পথাৰত ওপৰত চাইনো নাই। ওরা শুনিছা? ওরা এক গিলাস পানি দিয়ে আসুন। হাসি কিন্তু কম গরম দিয়া নাই দেই। হেৰি কথা এটা হ'ল নহয়। কি হল? মাজনী বোলে কলেজৰ নাম পঠোৱা ডেট দিছে। ৰাতি সাঁজৰ চাউলো নাই, দুপৰীয়া সাঁজ কোনোমতে চলিব। তাকেইতো, খেতিখন কৰিও একো লাভেই নোহোৱা হৈছে। বছৰটো কোনোমতে খাবলৈ নোজোৰে, তাকেইতো তৰালি। আমাৰ দৰে মানুহবিলাকৰ হেৰি কি হ'ল? নহ'লে এটা কাম কৰক, কিনো? হৰেণহঁতৰ তাতে 200 টকা পাবলৈ আছে। সেই 200 টকাৰে অলপ চাউল লৈ আনক নেকি? আৰু এটা কাম কৰা, এই দাখন লৈ আনিবা। কৰবাত যদি কিবা কাম এটা পাওঁ যোৱা। ৰ'ব মই লৈ আনো। যোৱা। এখন লওক। দিয়া। কিয় শৰ্মা, কি হ'ল? কি কৰিবি ভাই, পেপাৰখনে পঢ়ি আছো ৰ, মূৰটোহে গৰম হ'ল দেখোন। কিয়, কি হ'ল? কি কবি তাই? এটা যদি ভাল খবৰ 100টা হত্যা, নিৰ্যাতনৰ খবৰ কাৰোবাই আকৌ প্ৰেমৰ বাবে কাৰোবাক হত্যা কৰিলে। ক'ব নোৱাৰো দেশখনৰ কি হৈছে। কাক কি কবি আজিকালি? আচলতে সমাজখনৰ হৈছে কি ক'বই নোৱাৰো। এফালে কয় টেকন'লজিৰ দুনিয়া, আনফালে ৰাস্তাত নাৰী নিৰ্যাতন কৰে আৰু এচাম মুখা পিন্ধাই দৰ্শক। আকৌ কিছুমানে সম্পত্তিৰ লগত কিছুমানৰ ডিঙি চিপি হত্যা কৰে, কিছুমানে আকৌ প্ৰেমৰ নামত সাগৰৰ সৈতে মহাব্বাত কৰে। বাপৰে বাপ, টেকন'লজিৰ দুনিয়া। কি কৰিবি, আজিকালি মানুহক একো ক'বই নোৱাৰি, সকলো বন্দী। কিবা ক'ব গ'লে অপমানৰ মালাডালেই পিন্ধি আহিব লগা হয়।
নহয়ও বহুত বেয়া লাগে আমি আমাৰ তলৰ প্ৰজন্মক শিকাম এইবোৰ ধৰ্ষণ হত্যা নাৰী নিৰ্যাতন এইবিলাক শিকাম তই মই চিন্তা কৰিলে কি হ'ব যদি সমাজখনেই নিবিচাৰে মাজনী তোৰ কি হ'ল কিয় এনেকৈ বহি আছ একো নামাত যে মাজনী তোক কোনোবাই কিবা কৈছে নেকি কোনোৱে একো কোৱা নাই তোক যদি কোনেও একো কোৱা নাই তই কিয় এনেকৈ বহি আছ মোক মোবাইল এটা লাগে তোক মোবাইল লাগে তই কোৱাৰ লগে লগে ক'ৰ পৰা মোবাইল আনি দিওঁ তইতো দেখি আছ ঘৰখন কেনেকৈ চলি আছো তাৰ পিছতো তই মই সেইবোৰ নাজানো মোক অহাকালিৰ ভিতৰত 10,000 টকীয়া মোবাইল এটা লাগিব মাজনী শুনচোন কি হ'ল এনেকৈ মন মাৰি বহি আছা যে ছোৱালীক বোলে মোবাইল লাগে 10,000 টকীয়া মোবাইল লাগে কি তাক মোবাইল লাগে 10,000 টকীয়া দিম তাইক মোবাইল নহয় একেবাৰে গাড়ী অট্টালিকাও কিনি দিম ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰালো পঢ়ালো তাৰ পিছতো তাই হ'বতো নালাগে তহঁতৰ মোবাইল আজিলৈকে বহুত দিছ তহঁতৰ ঘৰত জন্ম লোৱাতেই ভুল হৈছিল থাক তহঁতে শান্তিত থাক মাজনী মাজনী শুনচোন মাজনী হেৰি তাই ঘৰ আনকচোন আপুনি ঘৰ আনক যাব দিয়া এনে তাই থাকি বহুত ভোগ দিছে লৈ আনক তাইক যাব দিয়া মাজনী মাজনী অ মাজনী তই ঘূৰি আহ মাজনী তই ঘূৰি আহ পাগল হৈছ এটা মোবাইলৰ কাৰণে মৰিব আহিছ যা ঘৰলৈ যা ভালকৈ পঢ়িবি ভালকৈ পঢ়ি মা দেউতাৰ নাম উজ্জ্বল কৰিবি ঘৰলৈ যা তোক যাবলৈ কৈছে হয় হে বসন্ত গাই কলৈ যায় এই কাইলৈ কথাটো ভাবিহে মোবাইল এটাৰ কাৰণে এইবোৰ দুখ আমাৰ নিজৰে নৰেন এই বেয়া চিন্তাবোৰ সিহঁতৰ মূৰত সোমোৱাৰ আগতে যদি আমি সিহঁতৰ মূৰত ভাল চিন্তা সোমোৱাই দিব পাৰিলোহেঁতেন বসন্ত গাই সমাজত এইবোৰ বেমাৰ নাইকিয়া হ'বনে হ'ব নৰেন হ'ব কিছু সময় লাগিব মানুহবোৰ যেতিয়া শিক্ষিত হ'ব শিক্ষিত হ'লে এই বেমাৰবোৰ লাহে লাহে নিজেই কমি আহিব যেনেকৈ সমাজখনত বাল্য বিবাহ যৌতুক প্ৰথা ডাইনী হত্যা এই বেমাৰবোৰ লাগি থাকিব লাগি আছে তেতিয়ালৈ সমাজৰ পৰা এইবোৰ আঁতৰি নাযাব এই ভণ্ড আভিজাত্য কি জানা নৰেন গাড়ী অট্টালিকা ঘৰ কিবা কিবি এইবোৰ হ'ল ভণ্ড আভিজাত্য নামৰ বেমাৰবিধৰ একোটা লক্ষণ আমি সমাজখন বচাব লাগিব নৰেন সমাজখন বচাব লাগিব কেনেকৈ নৰেন তই কেনেকৈ বুলি কোৱাৰ লগে লগে মই তোক এটা কথাই ক'ব লাগিব প্ৰথমতে মানুহখিনিক শিক্ষিত কৰিব লাগিব শিক্ষিত কৰি
সঁচাকতা আনিব লাগিব তাৰপিছত এক সুস্থ জনমত গঠন কৰিব লাগিব ঠিক কথা কৈছে ককাইদেউ তেনেহ'লে বল নৰেন এই ৰঘু যাদৱ নগেন উদ্ধৱ মনোহৰি কুমাৰ সকলোৱে লগ হৈ আমি সমাজখন বচাবই লাগিব ব'লা ব'লা ককাইদেউ